গৰমত মাথাটো গৰম হৈ গৈছে, একদম গৰম হৈ গৈছে। কামেই কৰিম না কিয়েই কৰিম, এতিয়া মাথাটো এতিয়া কাম নকৰা হৈছে। অকণ ফেনৰ তলত বহোঁ বুলি ভাবিলোঁ, লাইনটোও নাই। লাইনটো নথকা দেখি এতিয়া খিৰিকী মুখতে ৰখি আছোঁ। ৰখি পেলাই দুই এষাৰ কথা পাতোঁ বুলি ভাবিলোঁ। দুই এষাৰ কথা পাতোঁ কি ক'ম, মমাই বোলে সকলোকে ক্লাছ লৈ আছে বোলে। মাজতো ডক্টৰকেইটা ক্লাছ ল'লে, ডক্টৰকেইটা চব বোলে ডাঙৰ ডাঙৰ চিঠি দিলে বোলে হস্পিটেলত। কি ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰত সকলোৱে বোলে ডক্টৰে বোলে ডাঙৰ ডাঙৰ চিঠি দি পেলাই ৰিজাইন লৈ ল'লে। এতিয়া শুনিছোঁ আকৌ বোলে পুলিচকেইটা ক্লাছ লৈছে। আৰে পুলিচকেইটা ক্লাছ লৈছে, লওক, কোনো নাই। যিমানখিনি আপুনি ডিচিশ্যন দিছে বোৰ ভাল কামেই কৰিছে, একদম ভাল, একদম ধুনীয়া কথা কৈছে। এটা কথা খালি বেয়া কৰিলে আপুনি, যাতে আপোনালোকলৈ ক'লে কি যদি ষ্টেট প্ৰগ্ৰাম যদি হয় তাত গান গালে ধুতি আৰু কুৰ্তা, সেইটো আকৌ কেনেকুৱা আপুনি ৰুল বনালে? চবে পিন্ধিব টাইট জিন্স শ্বৰ্ট চাৰ্ট পিন্ধিব। যদি পুলিচজন হৈ পেলাই যদি ধুতি কুৰ্তা পিন্ধে মানুহ হাঁহিব নহয়, অল মডেল বুলি ক'ব নহয়। সেইটো অকণ ইমান টাইটকৈ নধৰিব, বেছিকৈ টাইটকৈ ধৰিলে আকৌ পুলিচকেইটাও যাবগৈ, ডাঙৰ ডাঙৰ চিটি দিব। চিটি দিলে আকৌ কি হ'ব, চোৰ, ছাগলী চোৰ, মুৰ্গী চোৰ, মাইকী চোৰ ধেৰ ওলাই যাব। আকৌ সেইকেইটাক আকৌ কোনে নিয়ন্ত্ৰণ কৰিব, সেইটো এটা কথা। আকৌ স্মাৰ্ট মিটাৰকেইটা দেখিছে, কুঠাৰ দি ভাঙিছে, দাও দি ভাঙিছে, আকৌ সেইকেইটাকো কণ্ট্ৰল কৰিব লাগিব নহয়। সেইকাৰণে আৰু কি কৰিম, মানুহকেইটা চিঞৰি আছে, দেখিছা, স্মাৰ্ট মিটাৰৰ কাৰণে মাথা পাগল হৈ গৈছে, মোক চিঞৰি আছে। মই ৰ'ব আহি আছোঁ।